হাই ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই চেনেল। ভোটাৰ আই ডি কাৰ্ড কেনেকৈ অনলাইনত অৰ্ডাৰ কৰিব লাগে মই ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। সম্পূৰ্ণ ভিডিঅ'খন চাওক আৰু যদি মোৰ চেনেলত নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব। আপোনাৰ ভোটাৰ কাৰ্ডখন যদি পুৰণি হৈছে বা হেৰাইছে, যদি কাৰেকশ্যন কৰাৰ পাছত আপোনাৰ নতুন ভোটাৰ কাৰ্ড অহা নাই, তেনেহ'লে আজি এইটো ভিডিঅ'ত আপোনালোকে ঘৰৰ পৰাই কেনেকৈ নতুন ভোটাৰ কাৰ্ডখন অৰ্ডাৰ কৰিব পাৰিব তাৰ বিষয়ে সবিশেষ দেখুৱাম। প্ৰথমতে লেপটপ বা মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰত আপোনালোকে nvsp.in বুলি চাৰ্চ কৰি দিয়ক। মই স্ক্ৰীনত দেখুৱাই দিছোঁ, আপোনালোকে এইটো কাম মোবাইলতো কৰিব পাৰিব। nvsp.in বুলি চাৰ্চ কৰি দিয়াৰ পাছত আপোনালোকৰ এনেকুৱা এটা পেজ খোল খাব। ইয়াত আপোনালোকে দেখিছে ওপৰত আছাম, বিহাৰ, গোৱা, উত্তৰাখণ্ড এইকেইখন ষ্টেটৰ বাবে নতুন এটা ৱেবছাইট মুকলি কৰিছে। প্লিজ ক্লিক অন, আপোনালোকে সেই ৱেবছাইটটোত ক্লিক কৰি দিব। সেই ৱেবছাইটটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা পেজ খোল খাব। তাত আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব লাগিব। লাষ্টত এটা অপশ্যন দেখিছে আপোনালোকে ৰেজিষ্টাৰ বুলি, ৰেজিষ্টাৰ অপশ্যনটো ক্লিক কৰি আপোনাৰ মোবাইল নাম্বাৰ কেপচাৰ ফিল আপ কৰি আপোনালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰি ল'ব। তাৰপাছত আপোনালোকে লগ ইন কৰি ল'ব। লগ ইন কৰি দিয়াৰ পাছত আপোনালোকে যিটো মোবাইল নাম্বাৰ দিছিলে আৰু পাছৱৰ্ড যিটো আপোনালোকে ছেট কৰিছিলে সেইটো দি কেপচাৰটো শুদ্ধকৈ ফিল আপ কৰি আপোনালোকে ভেৰিফাই অপশ্যনটোত ক্লিক কৰি দিব। ভেৰিফাই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে তাৰপাছত আপোনালোকে লগ ইন কৰি ল'ব। লগ ইন কৰি দিয়াৰ পাছত আপোনালোকৰ এনেকুৱা এটা পেজ খোল খাব। তাৰ ওপৰত আপোনাৰ যিটো নামটো শ্ব' কৰিব। তাৰপাছত আপোনালোকে ইয়াত আপোনালোকে নতুন ভোটাৰ কাৰ্ড এপ্লাই, কাৰেকশ্যন, আধাৰৰ লগত লিংক কৰা গোটেইখিনি কৰিব পাৰে। তাৰপৰা ফৰ্মখন ছিলেক্ট কৰি ল'ব। তাৰপাছত আপোনালোকে দেখিছে ইয়াত ডু ইউ হেভ এ এপিক নাম্বাৰ, আপোনালোকে য়েছ কৰি দিব। ছাইডত আহি গৈছে। তাৰপাছত ইয়াৰ পৰা আপোনালোকে কি কৰিব খোজে সেইটো ছিলেক্ট কৰি ল'ব। আপোনালোকে এপ্লাই কৰিবনে কাৰেকশ্যন কৰিবনে। মই যিহেতু নতুন ভোটাৰ কাৰ্ড এপ্লাই কৰিম, সেইটো কাৰণে আপোনালোকে এপ্লাই ফৰ ৰিপ্লেচমেণ্ট অফ এপিক সেই অপশ্যনটো ক্লিক কৰি পেলাই ছাবমিট কৰি দিব। তাৰপাছত প্ৰচিড কৰিবলৈ আহিব। আপোনালোকে ফৰ্ম 8খন ফিল আপ কৰিব লাগিব। প্ৰচিড কৰি দিয়াৰ পাছত আপোনালোকে ছেল্ফ কৰিবনে নে আধাৰ কৰিব সেইটো ছিলেক্ট কৰি ল'ব। আধাৰ কৰিলে আপোনাৰ ফেমিলিৰ এপিক নাম্বাৰ দি পেলাই ফেমিলিও কৰিব পাৰে। মই ছেল্ফ কৰিছোঁ কাৰণে মোৰ এপিক নাম্বাৰটো আহি গৈছে। তাৰপাছত ছাবমিট কৰি দিছোঁ। ছাবমিট কৰি দিয়াৰ পাছত পাৰ্ট নাম্বাৰ এইখিনি আপোনালোকে শ্ব' কৰিছে। তাৰপাছত আহি গৈছে ইয়াত এপ্লিকেশ্যন ফৰ। এপ্লিকেশ্যন আপোনালোকে 3 নম্বৰ অপশ্যনটো ছিলেক্ট কৰিব, ইছ্যু অফ ৰিপ্লেচমেণ্ট এপিক উইদাউট কাৰেকশ্যন। তাৰপৰা অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পাছত আপোনালোকৰ গোটেই ফৰ্মখন ইয়াত খোল খাই যাব। আপোনাৰ গোটেই ডিটেইলছখিনি নিজে নিজে লৈ ল'ব। আপোনালোকে ফিল আপ কৰাৰ কোনো প্ৰয়োজন নাথাকে। আপোনাৰ ষ্টেট, ডিষ্ট্ৰিক্ট, এছেম্বলি, আপোনালোকৰ কি হয়, নাম, এপিক নাম্বাৰ এই গোটেইখিনি ইয়াতে শ্ব' কৰিব। তাৰপাছত আপোনালোকে স্ক্ৰল ডাউন কৰি দিব। তাৰপাছত আপোনালোকে এইটো অপশ্যনটো পাব, এপ্লিকেশ্যন ফৰ ইছ্যু অফ ৰিপ্লেচমেণ্ট এপিক উইদাউট কাৰেকশ্যন। আপোনালোকে লষ্ট অপশ্যনটো যদি ছিলেক্ট কৰে তেনেহ'লে আপোনালোকে FIR কপিটো আপলোড কৰিব লাগিব। যদি আপোনাৰ ভোটাৰ কাৰ্ডটো হেৰাইছে তেনেহ'লে আপোনালোকে পুলিচ FIR কৰি পেলাই আপোনালোকে FIR কপিটো ইয়াত আপলোড কৰিব লাগিব। যদি আপোনাৰ ভোটাৰ কাৰ্ডখন পুৰণি হৈছে বা বেয়া হৈ গৈছে তেনেহ'লে আপোনালোকে ছেকেণ্ড অপশ্যনটো ছিলেক্ট কৰি ল'ব, ৰেষ্ট্ৰইড অপশ্যনটো ছিলেক্ট কৰি ল'ব। তাত তেতিয়া কোনো আপোনালোকৰ ডকুমেণ্ট আপলোড কৰিব নালাগে। সেই অপশ্যনটো ছিলেক্ট কৰি দিয়াৰ পাছত আপোনালোকে তলত দেখিছে নেক্সট অপশ্যনটো ছিলেক্ট কৰি দিব। নেক্সট অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে তাৰপাছত আপোনালোকে প্লেচখন ছিলেক্ট দি দিব লাগিব। আপোনালোকে যোন ঠাইৰ পৰা আপোনালোকে এপ্লাই কৰিছে বা আপোনাৰ গাঁওখন ইয়াত টাইপ কৰি দিব। মই কাকজান দি দিছোঁ। তাৰপৰা নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ পাছত আপোনালোকে লাষ্টত যিটো কেপচাৰ আছে কেপচাৰটো ফিল আপ কৰিব লাগিব। কেপচাৰটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰি ল'ব। তাৰপিছত আপোনালোকে ছেভ কৰি ল'বও পাৰে ফৰ্মখন, নহ'লে আপোনালোকে প্ৰিভিউ অপশ্যনটো ক্লিক কৰি দিব। প্ৰিভিউ অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ গোটেই সম্পূৰ্ণ ফৰ্মখন ইয়াত খোল খাই যাব। আপোনালোকে কি কি কৰিছিলে, যিহেতু আপোনালোকে গোটেই ডিটেইলছখিনি ফিল আপ কৰাই নাই সেইটো কাৰণে ইয়াত শ্ব' কৰা নাই। তাৰপিছত আপোনালোকে লাষ্টত যদি কিবা এডিট কৰিবলগীয়া আছে এডিট কৰি ল'ব পাৰে, নহ'লে আপোনালোকে ছাবমিট কৰি দিব। তাৰপৰা য়েছ কৰি দিব। ছাবমিট কৰি দিয়াৰ পাছত আপোনালোকৰ এখন একনলেজমেণ্ট ৰিচিপ্ট জেনেৰেট হ'ব আৰু আপোনাৰ এটা ৰেফাৰেঞ্চ ID জেনেৰেট হ'ব। ইয়াত দেখিছে ডাউনলোড একনলেজমেণ্ট। ডাউনলোড একনলেজমেণ্টত গৈ পেলাই আপোনালোকে একনলেজমেণ্টখন ডাউনলোড কৰি ল'ব পাৰে। অকণমান সময় ৰৈ দিব আপোনালোকে ডাউনলোড অপশ্যনটো ক্লিক কৰাৰ পাছত। তাৰপাছত আপোনাৰ যিখন একনলেজমেণ্ট ৰিচিপ্ট সেই ৰিচিপ্টটো ডাউনলোড হৈ গৈছে। আপোনালোকে দেখিছে ৰিচিপ্টটো মই দেখুৱাই দিছোঁ আপোনালোকক। ফৰ্ম 8 আপোনাৰ ফৰ্ম 8 গোটেইখন আপোনালোকৰ ইয়াত শ্ব' কৰিব, আপোনালোকে যি যি ফিল আপ কৰিছিলে ইয়াত দেখিছে আপোনালোকে। তাৰপাছত আকৌ আপোনালোক বেক গুচি যাব। বেক গুচি যোৱাৰ পাছত যিটো আপোনালোকে ৰেফাৰেঞ্চ নাম্বাৰ পাইছে সেই ৰেফাৰেঞ্চ নাম্বাৰটো প্ৰথমতে কপি কৰি ল'ব। ৰেফাৰেঞ্চ নাম্বাৰটো কপি কৰাৰ পাছত অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পাছত আপোনালোকে দেখিছে ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ, ইয়াত ক্লিক কৰিব। ইয়াত আপোনালোকে যিটো ৰেফাৰেঞ্চ নাম্বাৰ কপি কৰিছিলে সেই ৰেফাৰেঞ্চ নম্বৰটো ইয়াত ছাবমিট কৰি দিব। তাৰপাছত ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ পিছত দেখিছে ইয়াত আপোনালোকে ৰেফাৰেঞ্চ নং, ষ্টেটাছ, তাৰপাছত আপোনালোকৰ এছেম্বলি কি হয়, ফাৰ্ষ্ট নেম লাষ্ট নেম এই গোটেইখিনি আহি গৈছে। ফৰ্ম টাইপ কি, তাৰপাছত কাৰ্চিনটোত ক্লিক কৰি পেলাই আপোনালোকে দেখিছে ছাবমিট হৈ গৈছে আপোনালোকৰ। তাৰপাছত BLO এইখিনিৰ পৰা আপোনালোকৰ এপ্ৰুভ হোৱাৰ পাছত লাষ্টত আপোনাৰ একচেপ্ট হ'ব। আপোনালোকে এপ্লিকেশ্যন নাম্বাৰটো ভালকৈ থৈ দিব। পাছত আপোনালোকে অলপ দিন হৈ যোৱাৰ পাছত আপোনালোকে পুনৰ ট্ৰেক কৰি চাব
যদি আপোনালোকৰ এপ্লিকেশ্যনখন এপ্ৰুভ হৈ যায় তেতিয়া আপোনালোকক BLOৰ যোগেদি এখন নতুন ভোটাৰ কাৰ্ড আকৌ আপোনাৰ ঘৰত দি থৈ যাবহি। আপোনালোকে এনেদৰেই নতুনকৈ ভোটাৰ কাৰ্ড যদি অৰ্ডাৰ কৰিব খোজে অৰ্ডাৰ কৰি ল'ব পাৰে।